Hello, namaskar. Welcome to back to my YouTube channel. আজি আমি এতিয়া ৰঘুপতি চাব যাম মঙলদৈত। এতিয়া আমি গুঞ্জনৰ মাক আৰু মই এতিয়া যাবলৈ ৰেডি হৈছোঁ। এয়া আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্ক্ৰিপ্ট নকৰিব। এই পথৰুঘাট পালোঁ। এয়া পথৰুঘাট শ্বহীদ ভৱন। আপোনালোকে পথৰুঘাটৰ কথা সকলোৱে জানে, কৃষক বিদ্ৰোহ হৈছিল ইয়াতে। এয়া পথৰুঘাটৰ শ্বহীদ ভৱন। আমি এইখিনি পাইছোঁ, আমি মঙলদৈলৈ আহি আছোঁ, আপোনালোকে গমেই পায়। আৰু বিভিন্ন ধৰণৰ কাম আছে চিনেমা চোৱাৰ উপৰিও মঙলদৈত। আমি কি কৰোঁ আপোনালোকক গোটেইখিনি দেখুৱাই থাকিম। আহক আমাৰ লগত যাওঁ। তোমাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে। আজি কি লাগিব তোমাৰ? খানা বগা লাগিব। কি খাবা? বাৰ্গাৰ, আৰু পিজ্জা, আৰু পেপচি, আৰু কি খাবা? আৰু একো নাখাওঁ। এয়া আমাৰ ইয়াতে গোটেই বানপানী আৰম্ভ হোৱাৰ ছিজন আহি গ'ল। গোটেই পথাৰ পানীৰে ভৰি আছে। বাৰিষাৰ আগমন, বাৰিষা হৈছে আৰু এয়া আমাৰ গুঞ্জনে বাটতে গাড়ী ৰখি কুলফি চকলেট খোৱা হ'ল। এয়া চকলেট খাই আহি আছে গুঞ্জনে। কি চকলেট পাবা এইটো? কুলফি, চকলেট খোৱা হ'ল। আকৌ গাড়ী ৰাখি ইয়াক চকলেট খুৱাই লৈ আহিছোঁ। এই ডিগিপাৰ বজাৰ পাইছোঁ আহি আমি। এয়া গোটেই পৰিৱেশটো দেখুৱাম। যোৱাকালি ৰাতি খুব বৰষুণ দিছিলে, গতিকে য'তে ত'তে পানী হৈছে, এওঁলোকে বহাৰ অসুবিধা হৈছে। এয়া আমি চিনেমা হল পালোঁ মঙলদৈ টাউনৰ মাজত। পাৰ্কিং নাই নেকি ভাইটি? পাৰ্কিং নাই বোলে। আজি ৰবিবাৰ, খুব মানুহ হ'ব চাগে। বতৰটো খুব ধুনীয়া, ৰ'দো নহয় বৰষুণো নহয়। ৰাতিপুৱাৰ ভাগত খুব বৰষুণ দিলে, কিন্তু এতিয়া বতৰটো দাঙিছে, গৰম বেছি নাই। চব হাউচফুল হৈ গৈছে। আমাৰ টিকট লৈ ল'লে দুটা, আমি অনলাইন বুক কৰিছিলোঁ। আমি এতিয়া সোমাই আহিছোঁ শ্ৰী ৰঘুপতি চাম। এয়া গুঞ্জন চিনেমাখন আপোনালোকক দেখুৱাব নোৱাৰিম, যিহেতু এটা ডাঙৰ ক্ৰাইম হয়। দুটামান চিন দেখুওৱা হৈছে ইয়াতে, আৰু আপোনালোকে বুজি উঠক যে অসমীয়া চিনেমাখন কিমান ভাল হৈছে। শ্ৰী ৰঘুপতি চিনেমা শেষ হোৱাই নাই। গুঞ্জনৰ কাৰণে কিবা কিবি অৰ্ডাৰ দিছিলোঁ। এয়া বাৰ্গাৰ, এয়া পপকৰ্ণ। এতিয়া এইখিনি আমি লৈ লওঁ, খাব। ৰঘুপতিয়ে কৈ গ'ল, মজা চিনেমা, মজা চিনেমা। গুঞ্জন চিনেমা হলৰ পৰা আহিলোঁ। এতিয়া ভাবিছোঁ আমি কিবা এটা খাই লওঁ, যিহেতু দুপৰীয়া 3:30 বাজিল। আমি এতিয়া মঙলদৈৰ বিখ্যাত হোটেল কেইখনমান আছে, যে নীৰা, পংকজ, গণেশ, এনেকৈ কেইখনমান হোটেল আছে। আমি তালৈকে আহি আছোঁ। গাড়ীখন আমি পাৰ্কিং কৰি লওঁ, তাৰপিছত আমি হোটেললৈ যাম আৰু তাত আমি ভাত খাম আজি। কি হেৰি খেলা? আমি অলপমান বজাৰ কৰিবলৈ বজাৰৰ গলিত সোমাইছোঁ। সৰু সৰু বস্তু কিছুমান লাগে। চাওঁ, তুমি কিতাপ কি ল'লা? দুখন কিতাপ লোৱা গ'ল আমাৰ, অসম ইয়াৰ বুক আৰু MCQ। এইখন বিখ্যাত মঙলদৈ ৰিপ'জ। এতিয়া আমি অকণমান ৰিপ'জত কিবা বজাৰ কৰিম, তাৰপিছত আৰু ঘৰা ঘৰি যাম। আৰু এইখন
বুলিবলৈ গ'লে মঙলদৈ বিখ্যাত, দৰং বিখ্যাত, গতিকে আমি ইয়াতে আহিছোঁ অলপ বজাৰ কৰিব। আমাৰ গাড়ী পাৰ্কিঙৰ পৰা ওলাইছে, আমি এতিয়া যাম। আমাৰ প্ৰায় কাম শেষ, কিবা কিবি সৰু সুৰা বজাৰ আছিল, বজাৰখিনি কৰিলোঁ, খালোঁ, চিনেমা চালোঁ, গোটেইখিনি কৰিলোঁ। এতিয়া আমি ঘৰ যাম, 5টাই বাজিল। গতিকে আজি আমাৰ ভিডিঅ'টো ইমানতে এণ্ডিং কৰিছোঁ। যদি আমাৰ ভিডিঅ'টো ভাল লাগিল আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব।